এইটো ওজন কমচে কম 1 কুইণ্টেল 20 কেজি মান হ'ব ওজন। আমাৰ তামাং খাইছেতো পুৰা ওজন হৈছে মানে। আৰু এতিয়া ফাইনেলি আহি পালোঁ জিতুল দাহঁতৰ ঘৰ। আৰু এতিয়া মানে মোক জিতুল দাই দেখাবলৈ লৈ যাব ফাৰ্মখন। মানে এটা গাহৰিৰ দাম 50,000 টকা। গতিকে জিতুল দাই দেখাবলৈ লৈ গৈ আছে ফাৰ্মখন। আৰু মানে এখন জিতুল দাই ফাৰ্ম খুলিছে নতুনকৈ। গতিকে জিতুল দাক মানে গাহৰি লাগে। আপোনালোকৰ ক'ত তাতে যদি আছে গাহৰি সেনেকুৱা কমেণ্ট কৰি জনাই দিব মোক। গতিকে ভিডিঅ'টো চাই থাকক। আৰু এইফালে মানে বৰষুণ দিছে পুৰা। বৰষুণ দি আছে সেইকাৰণে যাব পৰা নাই মানে। আৰু এতিয়া লৈছে জিতুল দাহঁতৰ গোলাপ ফুল। মানে গোলাপ ফুলবোৰ মানে বৰষুণ পৰি মানে নষ্ট হৈ গৈছে। আৰু আপোনালোকে চাওকচোন এই গোলাপ ফুলডাল কি সুন্দৰকৈ মানে ফুলি আছে। মানে দেখা পাই মানে মোৰ একদম আচপুচ লাগি গৈছে মানে কি সুন্দৰকৈ মানে ফুলি আছে। চাওকচোন গোলাপ ফুলডাল মানে বৰষুণ পৰি লেতেৰা বেয়া হৈ গৈছে মানে গছডাল। আৰু এইফালে মানে গোলাপ ফুলৰ পাহিবোৰ সৰি সৰি একদম নষ্ট হৈ গৈছে। চাওকচোন আপুনি কিমান একদম গোলাপ পাহি সৰিছে মানে ফুলৰ। আৰু এতিয়া জিতুল দাহঁতৰ বস্তিৰ মাজে মাজে গৈ আছোঁ গাহৰি চাবলৈ। আৰু মানে জিতুল দাই যিহেতু ফাৰ্মখন খুলিছে সেইখনো দেখাম আপোনালোকক। মানে কেনেকৈ বনাই আছে সেইখন মই সকলোবোৰ দেখুৱাম। আৰু ইফালে এটা বস্তু এটা দেখাই দিওঁ আপোনালোকক। এইটো চাওক মোৰ পিছফালে এইটো গাঁটা এটা এইটো পচন সাৰৰ বাবে নিৰ্মাণ কৰা হৈছে এই গাঁটাটো। আৰু এতিয়া পালোহি ফাৰ্মখন দেখাই আছোঁ। আৰু এইফালে মানে জিতুল দাই কৰি আছে কাম। মই বেক কেমেৰা দেখাই আছোঁ আপোনালোকক। যিহেতু নতুনকৈ মানে জিতুল দাই কৰিব ফাৰ্মখন সেইবাবে মানে ইয়াতে ভেটিটো প্ৰথমতে প্ৰস্তুত কৰি লৈছে। তাৰপিছত এনেকৈ শিলবোৰ দিব দি পেলাই মানে বনাব ফাৰ্মখন। আৰু মই মেইন ফাৰ্মখন আপোনালোকক দেখাই আছোঁ। আৰু ফাইনেলি আপোনালোকক মই মেইন ফাৰ্মখন দেখাই আছোঁ। মোৰ পিছফালে এইখন হৈছে মেইন ফাৰ্মখন। আৰু মানে ইয়াত আছে এটা গাহৰি আৰু এইফালে আছে দুটা গাহৰি। চাওক আপোনালোকৰ গাহৰিটো কি ডাঙৰ গাহৰি হয়, বগা গাহৰি মানে। এইটো গাহৰিতে ৰেট সোমাই আছে 50,000 টকা। আৰু ইফালে আছে দুটা গাহৰি। এই দুটা কমচে কম এটাত 30-40 হাজাৰ মান টকাকৈ পৰিব এটাত। মুঠ মিলি কমচে কম কিমান মান টকা আছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু মানে দেখাই আছোঁ ভালদৰে আপোনালোকে বেক কেমেৰাৰে এই গাহৰিকেইটা। আৰু এই যে আপোনালোকে গাহৰিটো দেখিছে এই গাহৰিটোৰ নাম হৈছে য়ৰ্কশ্বায়াৰ বৰ এই গাহৰিটোৰ নাম। আৰু এই গাহৰিটো মানে মতা গাহৰি হয় সেইকাৰণে য়ৰ্কশ্বায়াৰ বৰ বুলি কয়। আৰু এইফালে আছে দুটা মাইকী আৰু সেই দুটা য়ৰ্কশ্বায়াৰ বুলি কয় অনলি। মানে এই গাহৰিটোৰ ৰেটটো হৈছে 50,000 টকা এই গাহৰিটো। মই মানে জীৱনৰ প্ৰথমবাৰ ইমান ডাঙৰ গাহৰি দেখা পাইছোঁ। যদি আপোনালোক মোৰ ওচৰত থাকিলে তেতিয়াহ'লে দেখা পালে কিমান ডাঙৰ গাহৰিটো। গতিকে ভিডিঅ'ত ইমান ভালদৰে দেখা নাপায়তো। যদি মোৰ ওচৰত থাকিলে দেখা পালে ভালদৰে। এইটো চাওক আপোনালোকে কি ডাঙৰ গাহৰি। ইয়াত মানে আৰু দুটা সৰু পোৱালি আছে। সেইকেইটা হৈছে আমাৰ মানে লোকেল গাহৰি হয়। এই দুটা লোকেল গাহৰি। এয়া গাহৰিয়ে মানে আনিব জিতুল দাই সেইখন ফাৰ্ম বনাই আছে। আৰু এইফালে এই দুটা আছে ডাঙৰ ডাঙৰ গাহৰি মানে পুৰা ভোক লাগিছে গতিকে সেইখন পুৰা আটা পাৰি আছে মানে এনেকৈ আৰু মানে এই গাহৰিকেইটাৰ খোৱা খাদ্যৰ নামত বৰ্তমান 50+ মানে খাদ্যৰ নামত ইউজ হৈ গৈছে মানে একদম তামাম খাদ্য গাহৰিয়ে মানে সেইকাৰণে 15+ মাৰি দিছে। আৰু যে আপোনালোকে ডাঙৰ গাহৰিটো দেখিছে সেই ডাঙৰ গাহৰিটো ওজন কমচে কম 1 কুইণ্টেল 20 কেজি মান হ'ব ওজন। আমাৰ তামাং খাইছেতো পুৰা ওজন হৈছে মানে। আৰু মানুহ মানে 3 ৰোজ খাই মানে ইমান সোনকালে বাঢ়িব নোৱাৰে। গাহৰিৰে 2 ৰোজ খাই মাত্ৰ 2 ৰোজ খাই ইমান বাঢ়িছে মানে 1 কুইণ্টেল 20 কেজি হৈ গৈছে গাহৰি ইমান খাই মানে। চাওকচোন আপোনালোকে বা কি মস্ত হৈ গৈছে গাহৰিটো আপোনালোকে চাওক। আৰু এই ফাৰ্মখনৰ মালিক জিতুল দা নহয় দিয়ক মানে বেলেগ এজন আছে দাদা সেইজনৰে। আৰু মানে এতিয়া মই অলপ জিতুল দাক সহায় কৰি দিয়াৰ কামত মানে যিহেতু নতুনকৈ ফাৰ্মখন বনাই আছে অলপ জিতুল দাৰ লগত লাগি ভাগি দিওঁ। আৰু মানে মই এতিয়া ইটা পাৰি আছোঁ মানে ইয়াতে জিতুল দাক অলপ সহায় কৰি দিছোঁ মানে ইটা পাৰি পেলাই। যিহেতু এখন নতুন ফাৰ্ম হয় সেইবাবে অলপ সহায় কৰি দিছোঁ আৰু ইটা পাৰি পেলাই খেতিটোৰ কাৰণে। আৰু মানে মই জীৱনত প্ৰথমবাৰ ইমান ডাঙৰ গাহৰি দেখা পাইছোঁ। আৰু মানে ভিডিঅ' কোৱালিটি হয়তো অকণমান বেয়া হ'ব পাৰে মানে আপোনালোকক মানে কষ্ট কৰি মই ভিডিঅ' দিছোঁ এই বৰষুণ বতৰ হ'লেও। প্লিজ যোনসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মানে লাইক কৰি দিব ভিডিঅ'টো। গতিকে আজি এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আপোনালোকে ইমান ডাঙৰ গাহৰি আগতে দেখিছে নাই প্লিজ কমেণ্ট কৰি মোৰ কমেণ্ট বক্সত জনাই দিব। গতিকে আজি ভিডিঅ'টো এইখিনিতে এৰিছোঁ।